হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা ভিডিঅ'লৈ মই ৰূপম। আজি আছোঁ আমাৰ ডেকাজনৰ ফিল্ডত। কিয় আছোঁ সকলোকে ক'ম। দেখিছে বহুত মানুহ আহিছে, বৰ্তমান গ'লগৈও। সকলোকে ক'ম কিয় আহিছোঁ, দেখুৱাম মিটিঙত কি কি ক'ব। চাই থাকিব ভিডিঅ'টো। উদীয়মান যুৱক ৰাজধানীয়ে যিখিনি আপোনালোকক ভাষণ দিলে, সঁচাকৈ সেই ভাষণখিনিত আমাৰ প্ৰতিজন ব্যক্তিয়ে শুই থকা দিনডাল থিয় হৈ আহে, তাৰমানে আমি জাগৃত হৈ অহা আমাৰ তেজৰ বিদ্ৰোহী আহি যায়। গতিকে সেইকাৰণে কিন্তু এটা কথা আকৌ দেই, আমাৰ বৰ কিছুমান কথা শান্তিৰ ক্ষেত্ৰত আমি আগবাঢ়িব লাগিব। আমি বৰ জাগত ঘূৰা নিচিনাকৈ দৌৰিলেও আমাৰ কিছুমান কাম নহ'ব। আমি আমাৰ ধীৰ স্থিৰে এখন গণতান্ত্ৰিক দেশত আমি এখন ডেকাজনাৰ পৰা ধৰি আপোনাৰ শিল্পীলৈকে ধৰি আমাৰ বিশেষ শিক্ষিত গণ্যমান্য প্ৰবক্তাকে আদি কৰি আমাৰ আইনজ্ঞ আদি বহুত বুদ্ধিজীৱী ব্যক্তি আছে। আমি সকলোৱে ধুনীয়াকৈ এখন কমিটি গঠন কৰি আমি খুব ধুনীয়াকৈ বহি এই সময়খনত আমাৰ সময় আহিলে আমি সময়ৰ লগত আমি আন্দোলন চলাই যাম। এইটো মোৰ কথা নহয়, ডেকাজানবাসী ৰাইজৰ কথা। গতিকে আপোনালোকে চাওক, ইয়াত যদি প্ৰতিবাদ চলাই কোনোবা এতিয়াও ভাষণত কৈ গৈছে কোনোবাই আত্মবলিদান দিবলৈ সাজু, আমি প্ৰতিবাদ চলাই যাম। আমি আমাৰ নিজৰ অধিকাৰৰ বিষয়ে মাত মাতিম। আমি কোনো চৰকাৰৰ বিপক্ষ হ'ব পাৰে, কিন্তু য'ত আমাৰ সুবিধা হ'ব তাৰ চলাই যাম। আমি আজি ইয়াৰ প্ৰতিবাদ যদি চৰকাৰে লৰচৰ নহয়, আমি অহাকাইলৈ ঘেৰাও কৰিবলৈ আমি ওলাই যাম।